নমস্কাৰ বন্ধু বান্ধৱীসকল, স্বাগতম জনাইছোঁ লক্ষ্মণ ব্লগছ YT চেনেলটোলৈ। আজি কথা পাতিম আসাম পুলিচৰ ABUB ছেকেণ্ড পেজৰ যিসকল ছেকেণ্ড পেজত কেতিয়াৰ পৰা ফিজিকেল টেষ্ট আৰম্ভ হ'ব সেই বিষয়ে কথা পাতিম। আহক ভিডিঅ'টো আৰম্ভ কৰোঁ। ইয়াৰ বিষয়ে আপোনালোকে ক'বলৈ গ'লে এখন আনঅফিচিয়েলি নটিচ আহিছে, যিখনত আপোনালোকৰ কোনো অফিচিয়েলৰ ৱেবছাইটে এখন নটিচ নাপাব। এখন নটিচ প্ৰকাশ পাইছে 26/8/2021। এখনত দেখিছে ষ্টেট লেভেল আসাম পুলিচ ৰিকুৱাৰমেণ্ট বৰ্ড দিছে আসাম ৰিহাবাৰী গুৱাহাটী। তো ইয়াত আপোনালোকৰ ফাৰ্ষ্ট পেজৰ 1 তাৰিখৰ পৰা অনুষ্ঠিত হ'ব। ইয়াত দি দিছে আপোনালোকে দেখিছে নটিচখন ভালদৰে চাই ল'ব। আপোনালোকে যদি পঢ়িব মন আছে স্ক্ৰীনশ্বট দি দিব। এতিয়া চাওঁ আহক ছেকেণ্ড পেজত। ইয়াত তোমালোকে দেখিছে ওপৰত চিৰিয়েল নম্বৰ, নেম অফ ডিষ্ট্ৰিক্ট, PST, PET, ষ্টাৰ্ট ডেট। তো 1 নম্বৰতে আছে কামৰূপ ৰুৰেলৰ ষ্টাৰ্ট হ'ব 9 তাৰিখ 9 মাহ 2021। ইয়াৰ পিছতে 3খন ডিষ্ট্ৰিক্ট একেলগতে দিছে, বৰপেটা, কাছাৰ, গোলাঘাট। এই 3খন ডিষ্ট্ৰিক্টৰ 13 তাৰিখ 9 মাহ 2021 ষ্টাৰ্ট হ'ব। তো 5 নম্বৰতে আছে তোমালোকৰ লখিমপুৰ ষ্টাৰ্ট হ'ব 23 তাৰিখ 9 মাহ 2021। ইয়াৰ পিছতে 6 নম্বৰ আছে বাক্সা, 7 নম্বৰতে আছে বঙাইগাঁও, 8 নম্বৰতে আছে কোকৰাঝাৰ, 9 নম্বৰতে আছে নগাঁও। এই 4খন ডিষ্ট্ৰিক্ট ষ্টাৰ্ট হ'ব 24 তাৰিখ 9 মাহ 2021। 10 নম্বৰতে আছে তোমালোকৰ ডিব্ৰুগড় ষ্টাৰ্ট হ'ব 25 তাৰিখ 9 মাহ 2021। নলবাৰী ষ্টাৰ্ট হ'ব 27 তাৰিখ 9 মাহ 2021। গোৱালপাৰা আছে 5 তাৰিখ 10 মাহ 2021। তিনিচুকীয়া 21 তাৰিখ 10 মাহ 2021। মাজুলী 27 তাৰিখ 10 মাহ 2021। চাউথ চালমাৰা এইটো আহি গ'ল তোমালোকৰ 5 তাৰিখ 11 মাহ 2021। এইকেইখনেই আছিলে তোমালোকৰ ছেকেণ্ড পেজৰ 15খন ডিষ্ট্ৰিক্টৰ কেতিয়াৰ পৰা ফিজিকেল টেষ্ট আৰম্ভ হ'ব। তো এইখন নটিচ তোমালোকৰ কোনো অফিচিয়েল ৱেবছাইটত নাপাবা, এইখন আনঅফিচিয়েলি হয়। তো তোমালোকৰ দেখাই দিয়া হ'ল এটা সৰু সুৰা ভিডিঅ' বনাই তোমালোকক। তো ভিডিঅ'টো চাই কেনেকুৱা পালা? যদি ভিডিঅ'টো চাই ভাল পালা, লাইক আৰু ছাবস্ক্ৰাইব কৰি দিবা। আৰু ভিডিঅ'টো যদি বেলেগ বন্ধু বান্ধৱীকেও, তোমাৰ লগৰ বন্ধু বান্ধৱীকেও শ্বেয়াৰ কৰি দিবা। ধন্যবাদ।